নমস্কাৰ বন্ধুসকল, আজি হৈছে বুধবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, লাখ লাখ ছাত্ৰৰ বাবে আহিল এটা ভাল খবৰ। মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম। আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰিব এই ফৰ্ম, কেনেকৈ কৰিব পূৰণ? সামাৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছিল নে? গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি। পোষ্ট গ্ৰেজুৱেট ছাত্ৰসকললৈ মাহিলী ২,০০০কৈ টকা প্ৰদান। গ্ৰেজুৱেট ছাত্ৰসকললৈ মাহিলী ১,০০০ টকাকৈ প্ৰদান। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী নাইডুৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কয় যে তেওঁ বিশ্বৰ দৰবাৰত অসমক প্ৰতিনিধিত্ব কৰি ইতিহাস ৰচিছে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে সোমবাৰে ছুইজাৰলেণ্ডত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামৰ বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী নাইডুৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই কয় যে তেওঁ বিশ্বৰ দৰবাৰত অসমক প্ৰতিনিধিত্ব কৰি ইতিহাস সৃষ্টি কৰিছে। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ যোৱাৰ আগতে ভিডিঅ'সমূহ সদায় চাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কংগ্ৰেছ আৰু ৰাইজৰ দলে মিলি এইবাৰ চৰকাৰ কৰিম আৰু হিমন্তক ৭ দিনৰ ভিতৰত জেলত দিম, অখিল গগৈৰ বৃহৎ মন্তব্য। কংগ্ৰেছৰ সৈতে চৰকাৰ কৰি অখিল গগৈয়ে ৭ দিনৰ ভিতৰত জেলত ভৰাব হিমন্ত বিশ্ব শৰ্মাক। সংখ্যালঘু এলেকাত যুঁজিব কংগ্ৰেছৰ বিৰুদ্ধে। সংখ্যালঘু অধিষ্ঠিত সমষ্টিত কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে যুঁজ দিব যদিও সংখ্যাগুৰু সমষ্টিত কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। মঙলবাৰে কংগ্ৰেছ দলৰ পৰা ৰূপহীঘাট বিধানসভা সমষ্টিৰ ১০ গাঁৱত নিৰ্বাচনী ৰণসিংহা বজাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে এআইইউডিএফৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। আন এক ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ, কোকৰাঝাৰত BNS ১৬৩ ধাৰা জাৰি। ৰাজহুৱা স্থানত ৪জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। কোনো ধৰণৰ ৰেলী, সমদল প্ৰদৰ্শন, পথ অৱৰোধ আদি কৰিব নোৱাৰিব। কোনো বেনাৰ লৈ সমদল কৰিব নোৱাৰিব। মটৰ চাইকেলত ২জন লোক উঠিব নোৱাৰিব। কোনো চাৰিচকীয়া বাহনত ব্লেক পেপাৰ লগাব নোৱাৰিব। আইন ভংগ কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। শান্তি শৃংখলা অটুট ৰখাৰ বাবে প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। পৰৱৰ্তী আন এক ডাঙৰ খবৰলৈ আগবাঢ়িছোঁ। বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব ল'লে নীতিন নবীনে। বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত নীতিন নবীন পিএমৰ উপস্থিত আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ নীতিন নবীনৰ। ৪৪ বছৰীয়া নীতিন নবীন বিজেপিৰ সৰ্বকনিষ্ঠ সভাপতি। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। শিৱামণিৰ ভৰসা নাই অসমীয়া ভোটাৰৰ ওপৰত। সংখ্যালঘু অধ্যুষিত ধিঙতহে টিকট লাগে শিৱামণিক। অসমীয়া ভোটাৰৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ভোটদবাত প্ৰতিদ্বন্দ্বিতা কৰাৰ আত্মবিশ্বাস হেৰুৱালে শিৱামণি বৰাই। সেয়ে নিজৰ সমষ্টি এৰি ধিঙৰ সংখ্যালঘু ভোটাৰৰ ভোটেৰে পুনৰ এবাৰ বিধায়ক হোৱাৰ বাবে মন মেলিছে শিৱামণি বৰাৰ।